কথা দিছিল 7টা জনমলৈ লগ নেৰো একেলগে থাকিম বুলি, কিন্তু এতিয়া এটা জনমৰ আধাতে মোক এৰি থৈ গুচি গ'ল। অ মা, তুমি নে অকলে অকলে এনেকৈ মনটো মাৰি কিয় আছা? অ মা, কি হৈছেনো তোমাৰ? মই অথনিৰ পৰা তোমাক বিচাৰি ফুৰিছোঁ, গোটেই ঘৰটোত অমা কৈ চিঞৰি ফুৰিছোঁ, তুমি এষাৰ মোক মাতো দিয়া নাই। কিনো ক'ম, আজিৰ দিনটোত মোৰ বৰ বেয়া লাগে মনটো, তই জানোৱেচোন। আজিৰ দিনটো সকলোৰে বাবে ৰঙৰ দিন, কিন্তু আমাৰ ঘৰখনৰ বাবে আজিৰ দিনটোৱে শোকৰ দিন। তুমি দুখ নকৰিবা মা, আমি লাহে লাহে সেই ঘটনাটোৰ বিষয়ে পাহৰিব লাগিব। মই কেনেকৈ পাহৰোঁ? মোৰ ল'ৰাটো আজি হোলী দিনটোতে মই হেৰুৱাইছিলোঁ। মই বিধৱা বোৱাৰীজনীক দেখিলে মোৰ বুকুখন চিংকৈ মাৰে। আজিৰ দিনটোতে মোৰ দাদাই হোলী খেলি আহোঁতে এক্সিডেণ্ট হৈ ঢুকাইছিল। আমিনো কেতিয়া এইটো কথা পাহৰিছোঁ, কিন্তু আমি দুইজনীয়ে যদি এনেকৈ কান্দি মন মাৰি থাকোঁ, বৌজনো কেনেকৈ থাকিব? বৌচোন আৰু ভাগি পৰিব। ভগৱানে ৰঙৰ দিনটোতে আমাৰ জীৱনৰ ৰংবোৰ কাঢ়ি লৈ গ'ল। ভগৱানটো ইমান নিষ্ঠুৰ হ'ব পাৰে বুলি মই ভবাই নাছিলোঁ। অ মা, হ'ব দিয়া, আৰু দুখ নকৰিবা। আহাচোন আমি বৌ ওচৰৰ পৰা আহোঁ, বৌনো কি কৰি আছে চাই আহোঁ। ব'ল, তই গৈ থাকচোন, মই অলপ দেৰিকৈ যাম। ভগৱানে এই হোলী দিনটো কিয় আনে মোৰ জীৱনলৈ? আজি মোৰ জীৱনৰ সকলো ৰং শেষ হৈ গৈছিল। তেওঁ মোক কথা দিছিল 7টা জনমলৈ লগ নেৰো একেলগে থাকিম বুলি, কিন্তু এতিয়া এটা জনমৰ আধাতে মোক এৰি থৈ গুচি গ'ল। যেতিয়াৰ পৰাই মই তেওঁক পাইছিলোঁ, মোৰ জীৱনৰ প্ৰতিটো দিনেই ৰঙীন হৈছিল, কিন্তু মোৰ আজি 2 বছৰ ধৰি জীৱনটো উকা ৰঙা হৈ গ'ল। অ বৌ, তুমি এনেকুৱাখন নকৰিবাচোন। তুমি এনেকুৱাখন কৰিলে আমাৰ ঘৰখনৰ 3টা প্ৰাণী আমি কেনেকৈ শান্তিত থাকোঁ? মইনো কি পাপ কৰিছিলোঁ? ভগৱানে মোক ইমান ডাঙৰ শাস্তি দিলে। মই এতিয়া গোটেই জীৱনটো তেওঁৰ অবিহনে কেনেকৈ কটাওঁ? মই জনাত ভগৱানে যদি এটা ৰাস্তা বন্ধ কৰে, তেনেকৈ আৰু 10টা ৰাস্তা খুলিও দিয়ে। তুমি একো চিন্তা নকৰিবা, তোমাৰ জীৱনটো সহজ হৈ পৰিব। এতিয়া আৰু এনেকৈ দুখ কৰি নাথাকিবা। দুখ কৰিনো কি পাবা? যি হ'ব লগা আছিল হৈয়ে গ'ল। তুমি মোৰ কথা শুনা যদি, মোক যদি ভাল পোৱা, আৰু নাকান্দিবা। তুমি কান্দিলে আমাৰো বৰ দুখ লাগে, মাটো বৰ ভাগি পৰে। তোমাক এনেকৈ দেখিলে মায়ে যে নিজকে চম্ভালিবই নোৱাৰিব। তুমি নাকান্দিবা, এতিয়া বন্ধ কৰা। হ'ব দিয়া, মই মুখ হাতখন ধুই গৈ আছোঁ, তুমি যোৱাচোন। মাৰ এনেই অৱস্থা বেয়া হৈ আছে, আকৌ তুমি এইটো ৰূপ নেদেখুৱাবা। হেৰা, শুনিছানে? আমি আমাৰ বোৱাৰীজনীক কিমান দিন এনেকৈ ৰাখিম? আমি কিবা এটা কৰিব লাগিছিল। আপুনিনো এনেকুৱা কি কথা ভাবিছে হয়নে? আজি এই ৰঙৰ দিনটোতে আমি আমাৰ বোৱাৰীজনীক ৰঙীন কৰিব লাগিছিল। তাই এজনী বিধৱা, আপুনি নাজানে নেকি? মোৰ ল'ৰাটো ঢুকুৱা আজি 2 বছৰ হৈছেহে। আপুনি এইবোৰ কি কথা কৈ আছে? তুমি কথাবোৰ অকণমান গভীৰকৈ ভাবাচোন। আমি আমাৰ ল'ৰাটো হেৰুৱালোঁ বুলিয়ে তাইক আমি এনেকৈ বান্ধি ৰখাটো একো ভাল কথা হোৱা নাই। আপুনি মানে কি কৰাটো বিচাৰিছে? মোক তাকেই কওক। মই মানে ভাবিছিলোঁ তাইক সেই বগা কাপোৰযোৰ পিন্ধাই আমাৰ ঘৰত আমি বোৱাৰী কৰি নাৰাখোঁ। তাইক আমি ৰঙীন পিন্ধাই আৰু আমাৰ ছোৱালীৰ দৰে ৰাখিম। আপুনি ভবা কথাটো যদি আমি কৰি দেখাওঁ, আমাক সমাজে ভাল বুলি ক'বনে বাৰু? তুমি সমাজখনৰ কথা বেছিকৈ ভাবা, সেইকাৰণে তোমাক লৈ একো কাম কৰিব পৰা নাযায়। তুমি সমাজখনৰ কথা বাদ দিয়া আৰু সেই কোমলীয়া ছোৱালীজনীৰ কথা ভাবা। হেৰা, শুনিছেনে? তুমি এইখিনি লোৱা আৰু মোৰ বোৱাৰীজনীক দি থৈ আহা আৰু ক'বা আজিৰ পৰা তাই সেই বগা কাপোৰযোৰ পিন্ধিব নালাগে। আজিৰ পৰা তাই ৰঙীন পিন্ধিব। তাইৰ জীৱনটো অলপ ৰঙীন হওক। এইবোৰ আপুনি কি কৰিছে হয়নে? এইবোৰ কৰিলে আমাৰ ল'ৰাটোৱে দুখ ধৰিব আৰু সমাজেও আমাক দুখ ধৰিব। আমি জানো তাইক এনেকৈ বগা সাজ পিন্ধাই ৰাখিলে বা তাইক কান্দুৱাই ৰখালে জানো আমাৰ ল'ৰাটো আত্মাই শান্তি পাব? আমি যিমান তাক লৈ দুখ কৰি থাকিম, বোৱাৰীজনীয়ে যিমান কান্দিব তাক লৈ, আমাৰ ল'ৰাটো আত্মায়ো তিমানেই কষ্ট পাব। সেইটো হয়, হ'ল বুলিনো আমি সমাজত নোহোৱা কাম এটা কেনেকৈ কৰোঁ? তুমি অশিক্ষিত আৰু আগৰ দিনৰ মানুহৰ দৰে কথাবোৰ কিয় ভাবিছা? হয় দিয়ক, হয়নে? আপুনি ঠিক কথাই কৈছে। আমি সমাজখন সলনি কৰিব লাগিব। ব'লক আমি দুয়ো যাওঁ তাইৰ ওচৰলৈ আৰু দুয়ো গৈ তাইক এইখিনি দি থৈ আহোঁ। হেৰা বোৱাৰী, আজিৰ পৰা তুমি এইযোৰ সাজ এৰা। এইযোৰ সাজ আৰু আজিৰ পৰা তুমি গাত নলগাবা। দেউতা, আপুনিনো এইবোৰ কি কথা কৈছে? মই আকৌ মোৰ সাজযোৰ নিপিন্ধি মই কি পিন্ধিম? বোৱাৰী, আমাৰ কাৰণে তুমি বৰ কষ্ট পাব লগা হৈ আছে। তুমি আজিৰ পৰা এইযোৰ সাজ পিন্ধিব নালাগে। তুমি অলপ ৰঙীন হৈ থাকা। মা, মই একো বুজি পোৱা নাই। আপোনালোকে এইবোৰ কি কথা কৈ আছে মোৰ আগত? বোৱাৰী, আজিৰ পৰা তুমি তোমাৰ জীৱনটো নতুনকৈ আৰম্ভ কৰা। আমি তোমাক পাৰ্মিশ্যন দিছোঁ যদি তুমি আৰু কাৰোলৈ ভয় কৰিব নালাগে। এইখিনি লোৱা আৰু তুমি পিন্ধি বাহিৰলৈ ওলাই আহা। বোৱাৰী, তুমি ভয় নকৰিবা কাৰোলৈ। আমি আছোঁ তোমাৰ লগত। তুমি আজিৰ পৰা আমাৰ বোৱাৰী নহয়, আমাৰ ছোৱালী হৈ থাকিবা। আৰু আমিও তোমাক নিজৰ ছোৱালীৰ দৰে ভাবিম। তুমি আমাক নিজৰ মা দেউতাৰ দৰে ভাবিবা। এতিয়া ধুনীয়াকৈ এইযোৰ কাপোৰ খুলি আমি দিয়া কাপোৰযোৰ পিন্ধি তুমি বাহিৰলৈ আহা। হ'ব মা, মই গৈ আছোঁ কাপোৰযোৰ পিন্ধি। হে ভগৱান, তুমি মোৰ দুখবোৰ দূৰ কৰিলা। তুমি মোক চকু মেলি চালা। তোমাক মোৰ অশেষ ধন্যবাদ।
অঁ মুনু, আমি বেছি দেৰি নকৰোঁ দেই বজাৰত। আমি পুতুককৈ বজাৰখিনি কৰি ঘৰলৈ গুচি আহিম। আমিনো লাগতিয়াল বস্তুখিনি কিনাৰ পিছত কি কৰি থাকিম তাত? আমিতো ঘৰলৈ গুচি আহিম। অ' ককাই দেখিছে, গিয়েৰেক মৰা 2 দিন হৈছিলহে, তাইৰ ৰং সলনি হ'লেই। হয় হয়, তুমি ঠিক কথাই কৈছা। আজিকালি বোৱাৰীবোৰৰ তেলেই বেলেগ। অ' ককাই, তাইনো বিয়া হোৱা কেইদিন হৈছিল? 2 দিনতে গিয়েকৰ মূৰটো খাই ল'লে, খাই লৈ এতিয়া আকৌ নতুনকৈ গাভৰু হৈছে চা। আজিকালি শিক্ষিত মানুহবোৰেই বেয়া বুজিছ। শিক্ষিত মানুহবোৰে আজিকালি পৰম্পৰাবোৰ নাইকিয়া কৰি পেলাইছে। হেৰি, আপোনালোকে আমাৰ কথা কি পাতিছে? অঁ মুনু, এইবোৰ মানুহৰ লগত নালাগিবি, আমি ঘৰলৈ যাওঁ কোৱা। নাই নাই মাইনা, আমি তোমালোকৰ কথা পতা নাই, তোমালোক যোৱা। অঁ, আমি তোমালোকৰ কথা পতা নাই, আমি বেলেগৰ কথা পাতিছোঁ, তোমালোক যোৱা। ব'লা বৌ, আমি যাওঁগৈ ব'লা। অঁ মুনু, তহঁতে গুচি আহিলি যে বজাৰ নকৰিলি মানে? নাই মা, মানুহ দুজন মানে বৌক বৰ বেয়াকৈ ক'লে, সেইকাৰণে গুচি আহিলোঁ। কোনে কি কৈছে? এই ৰাস্তাত থকা মানুহ দুজন মানে বৰ বেয়াকৈ ক'লে, সেইকাৰণে আমি গুচি আহিলোঁ। আমি আছোঁ বোৱাৰী, তুমি ভয় নকৰিবা, কেৱল আগুৱাই যোৱা।